ভিডিওটো চোৱাৰ পিছত আপোনালোকে অৰিজিনেল নটিফিকেশ্যনখন ডেছক্ৰিপশ্যন বক্সৰ পৰা চাই ল'ব। চাকৰি অনলাইন চেনেলটো যদি আপোনালোকে প্ৰথম চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব। যদিও ভিডিওটো ভাল লাগে লাইক এটা নিশ্চয় কৰিব আৰু ভিডিওটো বন্ধু বান্ধৱীৰ লগত হোৱাটছএপ বা ফেচবুকত আপুনি শ্বেয়াৰো কৰি দিব যাতে তেওঁলোকেও এপ্লাই কৰিব পাৰে। গুৱাহাটীৰ এখন প্ৰসিদ্ধ ইংৰাজী মাধ্যমৰ স্কুলত শিক্ষকৰ লগতে CCTV অপাৰেটৰ, একাউণ্টেণ্ট, কুক, ড্ৰাইভাৰৰ বিভিন্ন ধৰণৰ পদৰ বাবে তেওঁলোকে বিজ্ঞাপন দিছে। ভিডিওটো শেষলৈকে চাব, গোটেইখিনি আলোচনা কৰিম। তেওঁলোকে শিক্ষক পদৰ বাবে প্ৰথমতে দিছে পলিটিকেল চায়েন্স, ফিল'চফি, মেথামেটিক্স, ইংলিছ ছাবজেক্টৰ শিক্ষকৰ বাবে তেওঁলোকে বিচাৰিছে পষ্ট গ্ৰেজুৱেট লগতে BEd ডিগ্ৰী হ'ব লাগিব আৰু তেওঁলোকে বিচাৰিছে মডাৰ্ণ আৰু ক্লাছিকেল ডেন্সৰ বাবে শিক্ষক। আৰু অফিচ ষ্টাফ হিচাপে বিচাৰিছে ফ্ৰণ্ট অফিচ এক্সিকিউটিভ, য'ত MBA লাগিব, নহ'লে পষ্ট গ্ৰেজুৱেট নহ'লে গ্ৰেজুৱেট আৰু ইংলিছ ধুনীয়াকৈ ক'ব পৰা হ'ব লাগিব। আৰু লগতে তেওঁলোকে বিচাৰিছে কাউন্সিলৰ, য'ত পষ্ট গ্ৰেজুৱেট বিচাৰিছে আৰু চাইল্ড বিহেভিয়ৰ সাইকোলজি স্পেচিয়েলিষ্ট হ'ব লাগিব। এছিষ্টেণ্ট লাইব্ৰেৰিয়ান, য'ত তেওঁলোকে বিচাৰিছে BA বা MA লাইব্ৰেৰিয়ান কোৰ্চ কৰা হ'ব লাগিব। একাউণ্টেণ্ট BCom অথবা MCom বিচাৰিছে, 2 বছৰ এক্সপিৰিয়েঞ্চ থকা বিচাৰিছে। CCTV কেমেৰা অপাৰেটৰ, য'ত তেওঁলোকে CCTV কেমেৰাৰ জ্ঞান থকা যুৱক বিচাৰিছে। ড্ৰাইভাৰ হেভি ভেহিকেল অৰ্থাৎ বাছ এনেকুৱা ধৰণৰ ডাঙৰ গাড়ী চলোৱা ড্ৰাইভাৰ তেওঁলোকে বিচাৰিছে। কুক বিচাৰিছে, ভেজ, নন ভেজ, নৰ্থ ইণ্ডিয়ান, চাউথ ইণ্ডিয়ান, চাইনিজ খানা বনাব পৰা, যাৰ স্কুল বা হোষ্টেলত এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব। আৰু চিকিউৰিটি গাৰ্ড মেল ফিমেল, তেওঁলোকে মেল ফিমেল দুয়োটাই বিচাৰিছে। হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব, লগতে ইংলিছ জনা হ'ব লাগিব অলপ হ'লেও, লগতে এক্সপিৰিয়েঞ্চ থকা বিচাৰিছে। আপোনালোকে 25 তাৰিখে ৰাতিপুৱা 9:30 বজাৰ পৰা 1:30 বজাৰ ভিতৰত ইণ্টাৰভিউ হ'ব। সেইদিনাখন দেওবাৰ। আপোনালোকে বায়'ডাটা লগত ধুনীয়াখন আপোনাৰ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো লগাই আপোনালোকে যাব লাগিব। মাইলছ ব্ৰনছন ৰেচিডেঞ্চিয়েল স্কুল, নিয়াৰ এয়াৰপৰ্ট, বৰঝাৰ। ফোন নম্বৰ হ'ল 0361284176 আৰু এটা নম্বৰ 28423660। চ' আপোনালোকে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এপ্লাই কৰিব পাৰে। আৰু তেওঁলোকে ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট বিচাৰিছে। যদি আপুনি ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট হয় তেনেহ'লে আপোনালোকে গোটেইকেইটা পোষ্টত এপ্লাই কৰিব পাৰিব। কিন্তু কুক, চিকিউৰিটি গাৰ্ড, ড্ৰাইভাৰ বা CCTV কেমেৰাৰ বাবে তেওঁলোকে ইংলিছ মিডিয়ামৰ কেণ্ডিডেট বিচৰা নাই। কিন্তু লাইব্ৰেৰিয়ান, শিক্ষক লগতে কাউন্সিলৰ পদৰ বাবে তেওঁলোকে ইংলিছ মিডিয়ামৰ ছাত্ৰ বিচাৰিছে। থেংকছ। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো লাইক কৰিব। যদি মোৰ চেনেলটো প্ৰথম চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম।